আজি আমি বিশ্বৰ কেইখনমান দেশৰ কেপিটেল অৰ্থাৎ ৰাজধানী আৰু কাৰেন্সি মুদ্ৰাৰ বিষয়ে আলোচনা কৰিম। আহকচোন আজিৰ প্ৰথম দেশখন আমি লৈছোঁ অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ কেপিটেল হৈছে ৰাজধানী হৈছে কেনবেৰা আৰু কাৰেন্সি হৈছে অষ্ট্ৰেলিয়ান ডলাৰ। মনত ৰাখিব বন্ধুসকল, অষ্ট্ৰেলিয়াৰ কেপিটেল হৈছে কেনবেৰা এণ্ড কাৰেন্সি হৈছে অষ্ট্ৰেলিয়ান ডলাৰ। মনত ৰাখিব। আজি দ্বিতীয়খন দেশ হৈছে অষ্ট্ৰিয়া। অষ্ট্ৰিয়াৰ কেপিটেল অৰ্থাৎ ৰাজধানী হৈছে ভিয়েনা আৰু কাৰেন্সি হৈছে ইউৰো। মনত ৰাখিব বন্ধুসকল, অষ্ট্ৰিয়াৰ কেপিটেল হৈছে ভিয়েনা আৰু কাৰেন্সি হৈছে ইউৰো। মনত ৰাখিব। আকৌ এবাৰ ৰিপিট কৰক, অষ্ট্ৰিয়াৰ কেপিটেল হৈছে ভিয়েনা আৰু কাৰেন্সি হৈছে ইউৰো। আজি 3 নম্বৰখন দেশ হৈছে আফগানিস্তান। আফগানিস্তানৰ কেপিটেল হৈছে কাবুল, এইটো সকলোৱে জনা এটা কথা। চ' কেপিটেল ৰাজধানী হৈছে কাবুল আৰু কাৰেন্সি হৈছে আফগানী। মনত ৰাখিব, আফগানিস্তানৰ কেপিটেল কাবুল আৰু কাৰেন্সি হৈছে আফগানী। আজি 4 নম্বৰত আছে বেলজিয়াম। বেলজিয়ামৰ কেপিটেল হৈছে ব্ৰুছেল আৰু কাৰেন্সি হৈছে ইউৰো। মনত ৰাখিব, বেলজিয়ামৰ ৰাজধানী ব্ৰুছেলছ আৰু কাৰেন্সি ইউৰো। আকৌ এবাৰ ৰিপিট কৰক, বেলজিয়ামৰ ৰাজধানী হৈছে ব্ৰুছেলছ আৰু কাৰেন্সি হৈছে ইউৰো। 5 নম্বৰত আছে বাংলাদেশ। বাংলাদেশৰ কেপিটেল ৰাজধানী হৈছে ঢাকা, সকলোৱে জানে, আৰু কাৰেন্সি হৈছে টাকা। মনত ৰাখিব বন্ধুসকল, বাংলাদেশৰ ৰাজধানী ঢাকা আৰু কাৰেন্সি হৈছে টাকা। আজি 6 নম্বৰত লোৱা হৈছে কানাডা। কানাডাৰ কেপিটেল হৈছে অটৱা আৰু কাৰেন্সি হৈছে কানাডিয়ান ডলাৰ। মনত ৰাখিব বন্ধুসকল, কানাডাৰ কেপিটেল হৈছে অটৱা আৰু কাৰেন্সি হৈছে কানাডিয়ান ডলাৰ। আজি 7 নম্বৰত লোৱা হৈছে চাইনা। চাইনাৰ কেপিটেল হৈছে ৰাজধানী হৈছে বেইজিং আৰু কাৰেন্সি হৈছে চাইনিজ য়েন। মনত ৰাখিব, ইয়াৰ ৰাজধানী হৈছে বেইজিং আৰু কাৰেন্সি হৈছে চাইনিজ য়েন। 8 নম্বৰত আছে কিউবা। কিউবাৰ কেপিটেল হৈছে হাভানা আৰু কাৰেন্সি হৈছে কিউবান পেছো। মনত ৰাখিব, কিউবাৰ ৰাজধানীখনৰ নাম হৈছে হাভানা আৰু কাৰেন্সি হৈছে কিউবান পেছো। মনত ৰাখিব। 9 নম্বৰত আছে ফ্ৰান্স। ফ্ৰান্সৰ ৰাজধানী হৈছে কেপিটেল হৈছে পেৰিছ, সকলোৱে জনা এইটো এটা কথা, আৰু কাৰেন্সি হৈছে ইউৰো। মনত ৰাখিব, ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ আৰু কাৰেন্সি হৈছে ইউৰো। আকৌ ৰিপিট কৰক, ফ্ৰান্সৰ কাৰেন্সি হৈছে ইউৰো। 10 নম্বৰত আছে জাৰ্মানী। জাৰ্মানীৰ কেপিটেল হৈছে বাৰ্লিন আৰু কাৰেন্সি হৈছে ইউৰো। আকৌ ৰিপিট কৰক, জাৰ্মানীৰ কেপিটেল হৈছে বাৰ্লিন আৰু কাৰেন্সি হৈছে ইউৰো। আজি 11 নম্বৰত আছে গ্ৰীচ। গ্ৰীচৰ কেপিটেল হৈছে এথেন্স আৰু কাৰেন্সি হৈছে ইউৰো। মনত ৰাখিব বন্ধুসকল, গ্ৰীচৰ কেপিটেল হৈছে এথেন্স আৰু কাৰেন্সি হৈছে ইউৰো। আকৌ এবাৰ ৰিপিট কৰক, গ্ৰীচৰ কেপিটেল হৈছে এথেন্স আৰু কাৰেন্সি হৈছে ইউৰো। আজি 12 নম্বৰত আছে হাংগেৰী। হাংগেৰীৰ কেপিটেল হৈছে বুডাপেষ্ট আৰু কাৰেন্সি হৈছে ফৰিণ্ট। মনত ৰাখিব, হাংগেৰীৰ ৰাজধানী হৈছে বুডাপেষ্ট আৰু কাৰেন্সি হৈছে ফৰিণ্ট। আজি 13 নম্বৰত আছে ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াৰ কেপিটেল অৰ্থাৎ ৰাজধানী হৈছে জাকাৰ্টা আৰু কাৰেন্সি হৈছে ৰুপিয়া। মনত ৰাখিব, ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা আৰু কাৰেন্সি হৈছে ৰুপিয়া। আকৌ এবাৰ ৰিপিট কৰক, ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা আৰু কাৰেন্সি হৈছে ৰুপিয়া। আজি 14 নম্বৰত আছে ইজৰাইল। ইজৰাইলৰ কেপিটেল অৰ্থাৎ ৰাজধানী হৈছে জেৰুজালেম আৰু কাৰেন্সি হৈছে চেকেল। মনত ৰাখিব বন্ধুসকল, ইজৰাইলৰ ৰাজধানী হৈছে কেপিটেল হৈছে জেৰুজালেম আৰু কাৰেন্সি হৈছে চেকেল। আজি 15 নম্বৰত আছে মালয়েছিয়া। মালয়েছিয়াৰ কেপিটেল হৈছে কুৱালালামপুৰ আৰু কাৰেন্সি হৈছে ৰিংগিত। মনত ৰাখিব বন্ধুসকল, মালয়েছিয়াৰ
কেপিটেল অৰ্থাৎ ৰাজধানী হৈছে কুৱালালামপুৰ আৰু কাৰেন্সি হৈছে ৰিংগিত মনত ৰাখিব আজিৰ 16 নম্বৰত আছে মেক্সিকো মেক্সিকোৰ কেপিটেল হৈছে মেক্সিকো চিটি আৰু কাৰেন্সি হৈছে মেক্সিকান পেছো মনত ৰাখিব মেক্সিকোৰ কেপিটেল হৈছে ৰাজধানী হৈছে মেক্সিকো চিটি আৰু কাৰেন্সি হৈছে মেক্সিকান পেছো আকৌ এবাৰ ৰিপিট কৰক মেক্সিকোৰ কেপিটেল হৈছে মেক্সিকো চিটি আৰু কাৰেন্সি হৈছে মেক্সিকান পেছো আজি 17 নম্বৰত আছে নেপাল নেপালৰ ৰাজধানী কেপিটেল হৈছে কাঠমাণ্ডু আৰু কাৰেন্সি হৈছে নেপালিজ ৰুপি মনত ৰাখিব বন্ধুসকল নেপালৰ কেপিটেল হৈছে কাঠমাণ্ডু আৰু কাৰেন্সি হৈছে নেপালিজ ৰুপি 18 নম্বৰত আছে ৰাছিয়াৰ কেপিটেল হৈছে মস্কো আৰু কাৰেন্সি হৈছে ৰুবল আকৌ এবাৰ ৰিপিট কৰক ৰাছিয়াৰ কেপিটেল হৈছে মস্কো আৰু কাৰেন্সি হৈছে ৰুবল আজিৰ 20 নম্বৰত আছে জিম্বাবৱেৰ ৰাজধানী হৈছে হাৰাৰে আৰু মুদ্ৰা হৈছে জিম্বাবৱে ডলাৰ মনত ৰাখিব বন্ধুসকল জিম্বাবৱেৰ ৰাজধানী হৈছে কেপিটেল হৈছে হাৰাৰে আৰু ইয়াৰ মুদ্ৰা হৈছে কাৰেন্সি হৈছে জিম্বাবৱে ডলাৰ